নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে। অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু উপলক্ষে আপোনালোক সকলো চাগে খুব ব্যস্ত। আপোনালোকৰ দৰে ময়ো ৰাতিপুৱাৰে পৰা খুব ব্যস্ততাৰে দিনটো পাৰ কৰিলোঁ। এনে এটি ভিডিঅ' লৈ য'ত মই আজি দিনটোত কি কৰিলোঁ, ক'তনো গ'লোঁ, এই সকলোবিলাক দেখুৱাবলৈ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওঁ আহকচোন। প্ৰথমে ৰাতিপুৱাই শুই উঠি জেতুকা পিচিলোঁ, তাৰপিছত মাহ হালধি পিচিলোঁ। এতিয়া গৰু গা ধোৱা তালৈ যাম আৰু তাৰ পৰা আহি গা পা ধুই এয়া জেতুকা লগাম। আহকচোন যাওঁ প্ৰথমতে। চাওক, এয়া আমাৰ বিহুতলী। গৰু বিহুৰ পৰা আহি গৰু বিহুৰ পৰা আহি তেওঁলোকে এতিয়া বিহুতলীখন চাফা কৰিবলৈ লৈছে। এয়া চাওক, সকলোৱে কাম বন কৰিবলৈ এয়া বিহুৰ গামোচা লগাবলৈ আয়োজন কৰিছে। আচলতে আজি নলগাই, কাইলৈ প্ৰথম মানুহ বিহুৰ দিনা তেওঁলোকে বিহুতলীখন সলনি কৰিব। বিহুতলীখন পৰম্পৰাগতভাৱে গামোচা লগোৱা হয় আৰু কাইলৈ লগাব মানুহ বিহুৰ দিনা। আজিৰ পৰা বিশেষকৈ ঘৰে ঘৰে হুঁচৰি গোৱাব। এতিয়া গৰু বিহুৰ পৰা আহি তেওঁলোকে বিহুতলীখন চাফা কৰিব, যাতে কাইলৈ কোনো অসুবিধা নোহোৱাকৈ ছোৱালীবিলাকে বিহুতলীত বিহু মাৰিব পাৰে। এয়া মোৰ মামা। এয়া চাওক, বিশাল পথাৰ। এখন আমাৰ গাঁওখন। এইজোপা হৈছে কৃষ্ণচূড়া গছ, যাৰ তলত ছোৱালীবিলাকে বিহু মাৰে। আৰু বিহুটো এই ঢাপটোৰ তলতে দেখিছে নহয়, তাতে এটা লাইন মাৰিব, যোনটো লাইন কোনো বিবাহিতা মানুহে ক্ৰছ কৰিব নোৱাৰে বা বেলেগ গাঁৱৰ ল'ৰা কোনোৱে সেই লাইনডাল ক্ৰছ কৰি বিহুতলীত উঠিব নোৱাৰে। এয়া আমাৰ গাঁৱৰ পৰম্পৰা। পৰম্পৰা মানে আমাৰ এইফালে মটক সম্প্ৰদায়ৰ যিমান মানুহ আছে, যিমান গাঁও আছে, প্ৰতিখন গাঁৱতে এই পৰম্পৰা অতীজৰে পৰা মানি অহা হৈছে। আজি গৰু বিহু বুলি ব্যস্ততাৰে দিনটো পাৰ হৈছে আৰু এতিয়া খোৱাৰ সময়। চাওঁ আহক আজি কি ৰান্ধিলোঁ। প্ৰথমতে এয়া চাওক, লাও, চজিনা, বেঙেনা সকলোবিলাক দি এটা মিক্স আঞ্জা তৈয়াৰ কৰা হৈছে। তাৰপিছত এয়া মাটি দালি তৰকাৰী কৰা হৈছে। তাৰপিছত এয়া দেখিয়ে নিশ্চয় চিনি পাইছে, এয়া আন একো নহয়, পঁইতা ভাত। আৰু এয়া ভোট জলকীয়া, পিঁয়াজ কালি ৰাতিয়ে মায়ে তিয়াই থৈছে ৰাতিপুৱা খাম বুলি। তাৰপিছত এয়া দেখাওক, কণী বইল কৰি লৈছোঁ, আলু পিটিকা, 100 এবিধ শাকৰ আঞ্জা, বেতগাজৰ ভাজি, আমৰলি টোপৰ ভাজি, তাতে ইয়াত আপোনাৰ কণীৰ লগত ভজা হৈছে। তাৰ পৰা এইটো ভেদাইলতা চাটনি তৈয়াৰ কৰা হৈছে।
তাৰপিছত বইল কেৰেলা আৰু নগা টেঙা। আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আকৌ এদিন এনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ আপোনালোক কুশলে থাকক। ধন্যবাদ।